তো গাইস পানী চাক না খাৰং গয় পানী অকল পানীৰে হেলা হে গাইস আপোনালোকে চাই আছে নিতু পাইছেনে আজি মই দেখি আছো আমাৰ গাঁৱৰ বানপানী মোৰ লগত আছে হিমাংশু এইটো ভাৰ্গৱ কিবা এটা কৈ ভাৰ্গৱ লাষ্ট গোটা দেখি আছো সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো অলপ আগত এইখিনি জায়গাত পানীত থাৰ পৰা নাছিল চাক না কেনে পানীত থাৰ পৰিছে এতে গম পাই কেমন পানী বাঢ়িছে বুলি আৰু সকলোৱে যেন সাৱধানে থাকে তাৰ কামনা কৰিছো জুমন ভাই জুমনে জাল পাচ্ছে কি নাই নাই ভয় লাগে জিগুর গানা জিগ ধরবো দাদা অলপ বানপানী হৈছে কিবা কৈ দে কেনে অলপ ক্ষতি হৈছে আপোনালোকৰ এই অঞ্চলটোত হয় আমি মানে আজি 3 দিন ধৰি আমি মানে এই বানপানী কবলত পৰি আছো আমাৰ এই সমূহ ৰাইজৰ খেতি বাতি বহুত নষ্ট হৈছে গতিকে ইয়াৰ ক্ষতিপূৰণ উঠাবলৈ হ'লে মোটামুটি আৰু 2 বছৰ মানুহ বেয়া হৈ যাব লাগিব সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ মানে কিছু পৰিমাণে হ'লেও আমাক ৰাইজৰ ওপৰত চৰকাৰে কিবা এটা আশা প্ৰকাশ কৰে এইখিনি আৰু শেষত কি বুলি কয় আপোনালোকৰ এই পানীটো ক'ৰ পৰা আহিছে আমাৰ এই পানী আহিছে মানে বৰষুণৰ পানীও আছে আৰু আমাৰ এই বগুৰিবাৰী নামৰ এখন ঠাইত মানে মথাৰি ভাঙিছে তাৰ পৰা কিছু সোমাইছে এই পানীটো এবাৰে প্ৰথম নে আগতে আহিছিল নে আগতে আহিছিল কিন্তু এবাৰ অলপ বেছি হৈছে আৰু এবাৰ মানে গোটা ক্ষতি হৈছে আৰু ৰঙিয়াতটো গোটা গৈছে প্ৰায় হৈছে এতিয়া মাছ পালে কিনে দাদা মাছ নাই পোৱা নাই বাকী যি নক দাদা পানীৰ কাৰণে মাছ মাৰা ভাল হৈছে আৰু তো গাইছ ধান গেলা দেখছি না অলপ আগত পানী নাছিল এতিয়া আৰু পুৰা ফুল হৈ গ'ল পুৰা পানী বাঢ়ি আছে ইয়াততো আৰু দুখ লগাৰ কথাই নাই এনেকৈ যদি পানী বাঢ়ি থাকে মানুহলে কেনেকৈ খাব ইয়াতকৈ আৰু দুখ কিবা লাগে নেকি গাইছ নিজে কওকচোন
গাইজ কাৰ কাৰ গাঁৱত বা চহৰ বা নগৰত বানপানী হৈছে প্লিজ মোক কমেণ্ট কৰি জনাওক কি যি নহওক গাইজ গাঁৱত থকাৰ মজাই বেলেগ বাকী কি কাৰণে কৈছোঁ জানেনে এইকাৰণে গাঁৱত থাকি এটা পৰিৱেশটো থাকি ভাল লাগে এটা মাছ মাৰিব পাৰে যি পাৰে কিন্তু এইটো সুবিধা গাঁৱত আছে সেইকাৰণে ভাল লাগে গাঁৱত থাকি চলি বানপানীত চাইকেল লৈছি বাবু অলপ কিবা কৈ দি কি কম বানপানী চাৰিওফালে আৰু ইচ্ছা নাই গৈছে বানপানী ইচ্ছা নহয় আৰু অলপ কিয় কৈ দি ঘৰত পানী উঠছি কি নাই এই মাছ মাৰা চাব আছো মাছ মাৰা চাব আহিছে। আমাৰ কি ঘৰত পানী উঠব আছে বিল্ডিং মানছি না আমি কেইটাল্লা মোটামুটি 3 লাখ পইচা ঘৰত চলি থাকিব বনাব পাৰাটো সেইটো ডাঙৰ কথা নহয় হয় নহয় এইটো মোৰ সৰু গাহৰিটো কলবাৰৰ কাষত বান্ধিছোঁ আৰু বাকী কেইটা দেখে আছোঁ বস্তি গোটা বানপানী উঠি গৈছে এইটো গাহৰি জোত লাগছি আৰে বেটে তুম কিয়া কৰ দে দিয়া ৰুক যা তুমকো এইটো মোৰ ডাঙৰ গাহৰিটো থাকিব জাগা নহয় গৈছে গাহৰি কি কৰিম আৰু উপায় নাই বানপানীৰ কাৰণে বাকী যি নহওক মানুহৰে পৰিস্থিতি বেয়া হৈছে আৰু গাহৰি আজিৰ এই ভিডিঅ'টো এইখিনি সৰু সুৰা ভিডিঅ' আছিল যদি ভিডিঅ' ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব বাই বাই আজিলৈকে আৰু যদি এনেকুৱা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব কমেণ্ট কৰি জনাব লাগে তেতিয়া মোৰ মনটো ভাল লাগে